হেল্ল' এম অভয় মটিভেশ্যন চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কালিও মই এটা সৰু ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, যিটো প্ৰফাইল এইটো, আৰু এই ভিডিঅ'টোত আজিলৈকে এতিয়ালৈকে কোনো ৰেছপন্স অহা নাই। আৰু আপুনি চাওক, একো ভিডিঅ'ত ৰেছপন্স নাহোঁতেও মই নিৰ্লজ্জ নিচিনা আহি পালোঁ আপোনালোকৰ সন্মুখত। মই ভাবোঁ এইটোকে কয় নিৰ্লজ্জতা। হয়, ঠিকেই শুনিছে। মই এইকেইটা কথাৰ দ্বাৰা মই আপোনালোকক এটা বিশেষ মেছেজ দিব বিচাৰিছোঁ, যিটো মেছেজ আপোনাৰ কাৰণে মোৰ কাৰণে বহুত প্ৰয়োজনীয়। মই কেতিয়াবা ক'ৰবাত শুনিছিলোঁ, इस दुनिया में कुछ बड़ा करने के लिए या कुछ नया करने के लिए बेशरम बनना बहुत ज़रूरी है या बेशरम बनना पड़ता है। क्यों আপোনালোকে শুনা নাই? बेशरम रंग ने पूरा इंडिया हिला डाला। इंडिया ही नहीं, इंडिया की बाहर तक हिला डाला। अभी इंडिया में बच्चा जानता है कि पठान क्या है। इंडिया का बच्चा को पता है पठान का फाउंडर शाहरुख खान कौन है। तो ये क्यों हुआ? बेशरम की ही वजह से। जो भी हो, मैं आज লৈ আহিব লগা আছিলে এটা বেলেগ টপিক, কিন্তু বিশেষকৈ মই এই মেছেজটোকে দিবলৈ গৈছিলোঁ। আপুনি যদি কিবা এটা কৰিব বিচাৰে, প্ৰথমেতো নিৰ্লজ্জ হ'বই লাগিব। যদি আপুনি লাষ্ট চৰম লৈ কিবা এটা কাম কৰিম বুলি মাৰ্কেটত যায়, আপোনাৰ একো নহয়, সেইটোতো সঁচা কথা। কেতিয়াবা আপুনিও প্ৰেক্টিকেল কৰিবলৈ পাব, হয়তো আপুনি কৰি দিছে ইমান দিনে। তো আজি ভিডিঅ'টো হয়তো অকণমান কমেডিয়ান ছিষ্টেমৰ হ'ব পাৰে, কিন্তু আপুনি লক্ষ্য কৰিছেনে নাই মই নাজানো। ইয়াতে মই আপোনালোকক এটা বিশেষ মেছেজ দিয়া হৈছে, যিটো আপোনালোকৰ কাৰণে মোৰ কাৰণেও বহুত প্ৰয়োজনীয়। तो कभी कभी कुछ नया करने के लिए या कुछ बड़ा करने के लिए बेशरम बनना पड़ता है या बेशरम बनना बहुत ज़रूरी है। तो आजिले এইটো ভিডিঅ'ত ইমানতে এৰিলোঁ। ধন্যবাদ।